জাতিলাও খেতি এটা খুবেই লাভজনক খেতি। ই সহজে বাঢ়ে আৰু কম যত্ন লাগে। গাঁও অঞ্চলত সহজে ইয়াৰ খেতি কৰিব পাৰি। আজিৰ দিনত কৃষি কেৱল জীৱিকা নহয়, এটা লাভজনক ব্যৱসায়ো হৈ পৰিছে। সেই ক্ষেত্ৰত জাতিলাও খেতি হৈছে এক লাভজনক বিকল্প। কম খৰচ, সহজ পৰিচালনা আৰু বজাৰত বেছি চাহিদাৰ বাবে এই খেতি কৃষকসকলৰ মাজত দিনে দিনে জনপ্ৰিয় হৈ উঠিছে। কেনেকৈ জাতিলাও খেতি কৰিব? প্ৰথমে খেতিৰ বাবে উপযুক্ত মাটি নিৰ্বাচন কৰা খুবেই দৰকাৰ। জাতিলাওৰ বাবে ওখ বালিচহীয়া মাটি অতি উপযোগী। বীজ ৰোপণ কৰাৰ আগত ভালদৰে মাটি চাহ কৰি গোবৰ সাৰ বা জৈৱিক সাৰ মিহলি কৰি ল'ব লাগে। সাধাৰণতে ফেব্ৰুৱাৰী মাহ অথবা জুন-জুলাই মাহত বীজ ৰোপণ কৰাৰ বাবে ভাল। কিমান লাভজনক এই খেতি? জাতিলাও খেতি খুবেই লাভজনক। সাধাৰণতে 1 বিঘা মাটিত যদি ভাল যত্ন লয় তেনেহলে 8,000ৰ পৰা 12,000টা লাও উৎপাদন কৰিব পৰা যায়। বজাৰত যদি প্ৰতিটো লাও 20 টকা বা 30 টকা দৰতো বিক্ৰী কৰা হয় তেন্তে 1 বিঘাত প্ৰায় 1.5 লাখৰ পৰা 3 লাখ টকা পৰ্যন্ত আয় কৰিব পৰাৰ সম্ভাৱনা থাকে। খৰচ তুলনামূলক কম আৰু চাহিদা বেছি হোৱাৰ বাবে এই খেতি নতুন কৃষকসকলৰ বাবেও খুবেই উপযোগী। যদি আপুনি কম সময়ত অধিক লাভ বিচাৰে তেন্তে জাতিলাও খেতি এটা উৎকৃষ্ট বিকল্প। সঠিক পদ্ধতি আৰু যত্ন ললে এই খেতিৰ জৰিয়তে সহজেই লাভ আয় কৰিব পাৰি। কৃষিৰ জৰিয়তে নিজৰ জীৱন উন্নত কৰাৰ বাবে খেতি এটা সোণালী সুযোগ।